হেল্ল' বন্ধুসকল নমস্কাৰ। আজি মই বনাব লৈছোঁ মূলা, কলডিল আৰু বৰালি মাছৰ মাথা। আপোনালোকে এনেকৈ বনাই পাইছানে? আৰু মই বনাই পাইছোঁ, খায়ো পাইছোঁ। আজি বনাই আপোনালোকক দেখুৱাম যে কলডিলে, বৰালি মাছে, মূলাই কেনেকৈ বনায়। আৰু যদি আপোনালোকে প্ৰথমে মই কেৰাহীখনত তেল দিলোঁ আৰু এতিয়া দি দিম মই কেইটামান জিৰা, গোটা জিৰা দিছোঁ, পিঁয়াজ, জলকীয়া, কাটি লোৱা আদা নহৰু, আৰু ইয়াত পিঁয়াজ। মই লৰাই ল'ম, কিন্তু একেবাৰে ভাজি নলওঁ। ইয়াৰ লগতে আপোনাৰ মই দি দিম কলডিল আৰু মূলাখিনি। কলডিল আৰু মূলা মই দি দিলোঁ, ইয়াৰ লগতে ভাজিম। কাৰণ আদা নহৰুৰ যিটো কেঁচা ফ্লেভাৰ, সেইটো কেতিয়াবা চব্জিত খাবলৈ বৰ ভাল লাগে। কেতিয়াবা ভাজি ল'লে গোন্ধটো ভাল লাগে, কিন্তু এনেকৈ একেলগে ভাজিলে খাই বেছি ভাল লাগে। এয়া মই লৰাই লৈছোঁ আৰু ইয়াত দি দিম এতিয়া মই নিমখ আৰু হালধি। নিমখ হালধিটো সদায় নিজে আন্দাজমতে দিলেই হ'ল। এয়া হালধি, আৰু লগতে দি দিম মই জালুক, লং, ইলাচি গুড়ি। এতিয়া ভালকৈ লৰাই দিম। জুইটো মই কমাই থৈছোঁ, কাৰণ মই লৰাই ভাজিম যিহেতু। আৰু এতিয়া ইয়াত দি দিম মই বৰালি মাছৰ মাথা। আৰু এইখিনি মই ভালকৈ লৰাই লৈ সিজিবলৈও দিম, আৰু মাথা একেবাৰে ভাঙি দিম। মই এনেকৈ লৰাই ভাজি দিম। জুইটো খালি আপোনালোকে কমাই ল'ব। ইয়াত দি দিম মই 1 কাপমান পানী, কমকৈ দিম, কাৰণ মাছটো সিজি ভাঙি যাব লাগিব। মাছখিনি মই মাছৰ মাথাখিনি আগত আধা ভজা কৰি লৈছোঁ। ভালকৈ নিসিজিলেতো ভাল নালাগিব, সেইকাৰণে মই ভালকৈ বাতিখন পানী দিম। কাৰণ আমাৰ অসমীয়া খাদ্যত সদায় তেলৰ পৰিমাণটো কম থাকে, তেলটো কম দিছোঁ মই। আৰু এইখিনি সিজিব দিম। এতিয়া মই ঢাকনা নামাৰোঁ, এনেকৈ কৰি সিজিব দিম। লৰাই পানীখিনি শুকাই যাব আৰু কৰকৰীয়া হোৱাৰ লগে লগে মই অফ কৰি দিম। এয়া চাওক, কলডিলৰ ইমান ধুনীয়া চেণ্ট এটা আহিছে। এইখিনিয়ে ভাঙি দিছোঁ যাতে মাথাখিনি ভাজি যায় ধুনীয়াকৈ। খাৰবোৰ এইখিনি পানীখিনি শুকাই গৈছে। মই আৰু অলপ এনেকৈ লৰাই ভাজি ল'ম। ইয়াত যদি বেঙেনা এটাও দি দিয়া হয় তেতিয়া আৰু ভাল লাগে। মই বেঙেনা দিয়া নাই, অকল মূলা আৰু কলডিল দিছোঁ। আপোনালোকে দেখিছে সেয়া। মই ঢাকনা নামাৰোঁ, ঢাকনা মাৰিলে কি হওক বেছি সিজি যাব, আৰু বেছি সিজি গ'লে পিটিকা লেখীয়া লাগে। সেইকাৰণে মই ঢাকনা নমৰাকৈ এনেকৈ ভাজি লৈছোঁ। প্ৰায় হৈছেগৈ মোৰ ভাজিখিনি। এইখিনি চব ধুনীয়াকৈ সিজি গৈছে। আৰু ইয়াত দি দিম মই অকণমান জিৰা গুড়ি আৰু আধা চামুচ ধনিয়া গুড়ি। আৰু ইয়াত দি দিম এতিয়া কেঁচা ধনিয়া পাত কেইটামান, আৰু এতিয়া ধুনীয়াকৈ
আৰু অকণমান ভাজিলেই এইখিনি হৈ যাব। এয়া বন্ধুসকল, মোৰ কলডিলৰ ভাজি বনাই হৈ গ'ল। এতিয়া মই গেছটো অফ কৰি দিম আৰু অঁতৰাই ল'ম। বন্ধুসকল, এয়া হৈ গ'ল পাহাৰীয়া কলডিলৰ লগত মূলা আৰু লগতে বৰালি মাছৰ মাথা দি বনোৱা ভাজি। আপোনালোকে এনেকৈ বনাই চাব, মূলা কলডিল আৰু মাছৰ মাথা দি পেলাই বহুত সোৱাদৰ হয়। দেখিবলৈ যিমান ভাজিখিনি কালাৰটো ধুনীয়া হৈছে, তাতকৈ খাবলৈ বেছি সোৱাদৰ হৈছে। আপোনালোকে বনাই চাব, খাই চাব। যদি খাই ভাল পায় তেতিয়া লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ বন্ধুসকল। আজিলৈ আহোঁ, পুনৰ আকৌ নতুন এটা ভিডিঅ'লৈ আপোনালোকক লগ পাম। তেতিয়ালৈকে বাই বাই।